खुलुमबाय निउज 24 बड'लेण्डआ नैबे समाव दङ पानेरि समस्तिनि सिङाव थानाय टंलानि साखाथि दुलियापारा गामियाव आरो बे दुलियापारा गामियाव सासे रोंगौसा बिथाङा बिजेपिनि मावथि बिथाङानो जाबाय डक्टर लीलाधर मिश्र आरो बे लीलाधर मिश्रआ सासे डक्टरेट लानाय गोरों सासे माने जोंनि गेजेराव मावथि आरो बिथाङा नैबे 2021 मायथाइनि जा विधान सभानि बिसायख'थि बे बिसायख'थियाव बिथाङा गेलेनायनि मोनसे गावखौ केन्डिडेट होनायनि फारसे बिथाङा दावगानो नागिरदों बिजेपिनिफ्राय दा बिथांनियाव आं थोंजोङै थांनो नागिरदों बे समाव बिथांनिसिम आं मिथिना लानो बिथांनि गावनि पार्सनेल खोथाखौ दा बे समाव आं बिथांनियाव सोंगोन बिथाङा जिहेतु मिश्र जिहेतु नेपाली सम्प्रदायनि बिथाङा मानसि हिसाबै बिथाङा बर' रावजों बुंनाय नङा बिथाङा असमिया रावजों बुंगोन नमस्कार আপুনি এইটো সময়ত মোক সময় দিয়াৰ কাৰণে আপোনালৈ স্বাগতম জনাইছোঁ মোৰ ষ্টুডিঅ'ত তাৰপিছত আপুনি যিহেতু এজন প্ৰাৰ্থী পৰীক্ষাৰ্থী হ'ব গৈ আছে আপোনাৰ পাৰ্চনেলটো আপোনাৰ নাম আপোনাৰ ঠিকনা এইটো অকণমান জনাব নেকি खुलुमबाय आंथ' बर' बुंनो हाया आं आसामिसो बुंनांगोन আপোনালোকক মোৰ ঘৰলৈ অহাৰ কাৰণে পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ আৰু মোক ধুনীয়া প্ৰশ্ন এটা সোধাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মই ডক্টৰ লীলা মিশ্ৰ সুন্দৰ লিখোঁ মই এজন উচ্চ শিক্ষিত যুৱক এই অঞ্চলত মই চাকৰি আজিলৈকে কোনো চাকৰি আবেদন কৰা নাই চাকৰি কৰা নাই মা দেউতা আৰ্জিত অকণমান মাটিডৰাত খেতি বাতি কৰোঁ খাওঁ আদৰ্শ খেতিয়ক বুলি ক'লেও পৰম্পৰাগত খেতিয়ক বুলি ক'লেও আপোনালোকে মোৰ চাৰিওফালে দেখা পাইছে মই তামোলৰ নাৰ্চাৰী কৰোঁ মোৰ ভাল এটা উপাৰ্জন হয় নেমু টেঙা কমলা টেঙা এইবিলাক খেতি কৰোঁ ভাল এটা উপাৰ্জন হয় গাঁৱত আৰু মোক দেখা পাই আজিকালি বহুতো বন্ধুবৰ্গবিলাকে ডেকা ল'ৰাবিলাকে তামোলৰ নাৰ্চাৰীও কৰিছে আপোনালোক সকলোৱে জানে এতিয়া কথা হ'ল কি সাংবাদিক বন্ধুবিলাকে মোতকৈ বেছি জানে এইবিলাক কথা ৰাজনীতিৰ কথা কিবা কথা মই হ'লেও মই কোনো নেতা নহয় মই এজন কৰ্মী হ'লেও মই যোৱা 30 বছৰে ৰাইজৰ লগত আছোঁ ইয়াতে জন্মিছোঁ ইয়াতে সমাজ সেৱা কৰিছোঁ আজিকালিৰ দৰে প্ৰলেপ দিয়া সমাজ সেৱক মই নহয় মই নিজকে সমাজ সেৱক বুলি পৰিচয়ো দিয়া নাই মই যোৱা 12টা বছৰ ছাত্ৰ সংগঠনৰ নেতৃত্ব দিছোঁ তাৰপিছত মই NGO চেক্টৰত আহিছোঁ সন্ধিয়া সংগঠনত তাতো মই একান্তপতীয়াকৈ ৰাইজৰ সেৱা কৰিছোঁ আপোনালোকে দেখা পাইছে মোৰ সন্মুখত মোৰ NGOৰ বৰ্ড লগোৱা ঘৰত মই মোৰ নিজৰ ঘৰো NGOক দান দিছোঁ আৰু ইয়াৰে পৰা মই ৰাইজৰ সেৱা কৰিছোঁ এতিয়া কথা হ'ল আপুনি বৰ্তমান কাৰ লগত আছে আপুনি বৰ্তমান মই বিজেপিত আছোঁ মই অকলে আছোঁ মই বিবাহ বাৰু কৰা নাই আপুনি তাৰমানে বেচেলৰ হৈ আছে হয় মই বেচেলৰ আছোঁ মোৰ এটা নিজস্ব নীতি এটা আছে সেই নীতিত আনৰ পৰোপকাৰ কৰা কাৰো সম্পত্তিত লোভ নকৰা সেইবিলাক মোৰ নীতি আছে মোৰ বন্ধুবৰ্গই ক'ব পাৰে সাংবাদিকে ক'ব পাৰে বা ওচৰৰ মানুহেও ক'ব পাৰে আমাৰ সমাজখনেও কৰিব পাৰে মই এতিয়া মেইন কথালৈ যাওঁ এইবেলি মই বিজেপি দলৰ পৰা পানেৰী সমষ্টিত টিকেটৰ দাবীদাৰ এজন মই টিকেটৰ দাবীদাৰ হোৱা কাৰণটো নেতা হিচাপে নহয় কৰ্মী হিচাপে প্ৰথম কথাটো হ'ল আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে আমাক কৰ্মী লাগে উচ্চ শিক্ষিত লাগে ৰাইজৰ লগত থকা লাগে ঘূৰি ফুৰা বা গেমলিং গ্লেমাৰ হৈ দেখুৱাবিলাক নালাগে সেইকাৰণে মই এজন চিম্পল মোৰ মেইন নীতি হ'ল চিম্পল লিভিং আৰু হাই থিংকিং তাৰোপৰি মই গুৱাহাটী IIৰ এজন ছাত্ৰ হিচাপে যিবিলাক মেনেজমেণ্ট মই পঢ়িছোঁ বা এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ ওপৰত হ'ল ছ'চাইটি মেনেজমেণ্টৰ ওপৰত হ'ল আমি এটা কথাই শিকিছোঁ থিংক গ্ল'বেলি ৱৰ্ক লোকেলি মই তাত উচ্চ শিক্ষা গ্ৰহণ কৰি আহি ইয়াত মই লোকেলি কাম কৰি আছোঁ সেই উচ্চ শিক্ষাৰ বিনিময়ত মই ক'তো চাকৰিৰ আবেদন কৰা নাই ঠিকাদাৰী ধৰণৰ কামতো মই যোৱা নাই মই সাধাৰণভাৱে কাম কৰিছোঁ আৰু যোৱা কেইটামান বছৰত এই অঞ্চলত বিশেষকৈ পানেৰী সমষ্টিৰ অন্তৰ্গত অঞ্চলত মই এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ ওপৰত বহুত কাম কৰিছোঁ বহুত নিবনুৱা যুৱক যুৱতীক মই চৰকাৰী সাহায্যপ্ৰাপ্ত অনুষ্ঠানৰ যোগেদি IIৰ যোগেদি প্ৰশিক্ষণ দিছোঁ ৰাইজৰ লগত কাম কৰিছোঁ সেই হিচাপে মই এইবাৰ কি কৰিছোঁ যে বেচৰকাৰীভাৱে নিজস্ব খৰচত বা সংস্থাৰ দ্বাৰা ৰাইজৰ সেৱা কৰাতকৈ ৰাজনৈতিকভাৱে বা ৰাজনৈতিক অধিকাৰ প্ৰাপ্ত হৈ যদি ৰাইজৰ সেৱা কৰোঁ মই আৰু বেছি সেৱা কৰিব পাৰিম বুলি ভাবি মই মনাশয় কৰিছোঁ সেই সময়তে আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই যেতিয়া আহ্বান কৰিলে যে নতুন মুখক দিব ৰাইজৰ লগত থকা কৰ্মীক দিব মই ৰাইজৰ লগত ৰাইজৰ বাবে আৰু ৰাইজৰ হৈ আছোঁ সেইকাৰণে মই আবেদন কৰিছোঁ আৰু মোৰ নেতৃত্বক মোৰ দলৰ নেতৃত্বক মই দাবী কৰিব বিচাৰিছোঁ মোক যদি প্ৰাৰ্থিত্ব দিয়ে এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই অহোপুৰুষাৰ্থ কৰিম
কোনো ধৰণৰ আত্মসাত জাতীয় কথা মোৰ জীৱনত নহয়। মই নিকা ভাৱমূৰ্তিৰ মানুহ, মোৰ ইমেজ ভাল আছে, ৰাইজে জানে। কিন্তু মই প্ৰলেপ লগালে নহ'ব, ৰাইজে জানে। মই কোনো ধৰণৰ আত্মসাতৰ লাইনত নগৈ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মই কাম কৰিম। প্ৰথম মোৰ কিছুমান টাৰ্গেট আছে ইউথবিলাকৰ ওপৰত, যুৱক যুৱতীৰ ওপৰত, বিশেষকৈ নিবনুৱা সমস্যা। পানেৰী সমষ্টিৰ অন্তৰ্গত যিমান নিবনুৱা আছে মই ভাবোঁ 5 বা 10 বছৰত সম্পূৰ্ণ শেষ কৰি দিব পাৰি যদি এটা সুন্দৰ প্লেন লোৱা হয়। মই এনেকুৱা ধৰণৰ এটা সুন্দৰ প্লেন লৈ সম্পূৰ্ণ শিক্ষিত নিবনুৱাখিনিক নিবনুৱা সমস্যাৰ পৰা মুক্তি দিব বিচাৰোঁ। তাৰোপৰি বহুত অনেক ধৰণৰ অন্যান্য সমস্যা আছে। উত্তৰাঞ্চলৰ হাতী মানৱ সংঘাতৰ সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে, আমাৰ এই অঞ্চলত মাটি বাৰীৰ সমস্যা আছে, পট্টনৰ সমস্যা আছে, গ্ৰেজিং ৰিজাৰ্ভৰ সমস্যা আছে, পিজিআৰ সমস্যা আছে। এটা সাধাৰণ উদাহৰণ আপোনালোকক দিওঁ। অসম মালাৰ অন্তৰ্গত ইয়াৰ পৰা 4 লাইন বা হাইৱে যাব, হাজাৰ হাজাৰ ঘৰ বিস্থাপিত হ'ব। আৰু এই বিস্থাপিতবিলাকৰ যিবিলাক ম্যাদী মাটিত আছে বা এনে ধৰণৰ পট্টন মাটিত আছে তেওঁলোকেতো চৰকাৰী সাহায্য পাব বা ক্ষতিপূৰণ পাব। কিন্তু চৰকাৰী মাটিত আছে অধিক সংখ্যক গৰীব মানুহ, তেওঁলোকৰ হৈ মাত উঠা কোনো নাই, নেতাবিলাকে তেওঁলোকৰ হৈ মাতা নাই। মই নিজে দেখিছোঁ, মোৰ ঘৰৰ ওচৰতে যাব ডাঙৰ ৰোড এটা, যে হাজাৰ হাজাৰ মানুহ ইয়াতে বিস্থাপিত হ'ব। আৰু প্ৰায়বোৰ মানুহ গ্ৰেজিং ৰিজাৰ্ভত আছে, প্ৰায়বোৰ মানুহ চৰকাৰী লেণ্ডত আছে। তেওঁলোকেতো এটা মানে চলিব পৰাকৈ চৰকাৰী সাহায্য বা ক্ষতিপূৰণো নাপাব। সেইবিলাকৰ কাৰণে মাতিব লাগিব আমাৰ জনপ্ৰতিনিধিয়ে। আৰু যোৱা 20 বছৰে আমাৰ যিজনী জনপ্ৰতিনিধি আছে তেখেতে ৰাইজৰ গৰীবৰ কাৰণে, সমস্যা বহুল অঞ্চলৰ কাৰণে, সমস্যা সমাধানৰ কাৰণে কোনোদিনে মাত মাতা নাই। সকলোৱে ক'ব পাৰে। মই এই কাৰণত মই মানে দৃঢ়ভাৱে ক'ব পাৰোঁ, মই কনফিডেণ্টভাৱে ক'ব পাৰোঁ যে এইবিলাক কথা মাত মাতিব পাৰিব লাগিব আৰু মই মাত মাতিব পাৰিম। আৰু মই কোনো ধৰণৰ আধিকাৰিক এদিন নোপোৱাকৈও মই মাত মাতি আহিছোঁ, ৰাইজৰ হৈ কাম কৰি আহিছোঁ। মই ৰাইজৰ মাজত গৈছোঁ, ঘূৰিছোঁ, ফুৰিছোঁ আৰু ৰাইজৰ হৈ কাম কৰি আছোঁ। আৰু আজিৰ তাৰিখতো মই এই মোৰ ঘৰতে NGO অফিচ এটা চলাই পেলাই মই ৰাইজৰ হৈ কাম কৰি আছোঁ। কোনো ধৰণৰ চৰকাৰী সাহায্য নোপোৱাকৈ মই ৰাইজ সন্তুষ্ট হ'ব পৰাকৈ নিজাববীয়া উৎসৰে মই ৰাইজৰ কাম কৰি আছোঁ। खोनाबाय, बिथाङा जितु पानेरी समस्थियाव सासे बिजाथि जानो थांगासिनो माने टिकेट बिगासिनो दङ दायो, मोनो मोना बेनि उननि खोथा। नाथाय बिथाङा सासे गोजौ थाखोनि सोलोंथाइ गोनां बिथां मिश्र सुन्दरा। बेबायदिनो बिथाङा पानेरी समस्थिनि जा माखासे निबनुवानि समस्या, बेकार जेंनाखौ सुस्रांनायनि खोथाखौ बुंबाय। आरो मोनसे आसाम सरकार जितु फोसावदोंमोन अखम माला, बे अखम मालानि गेजेरजों बे बिथांमोननि गामि बिथिंनो मोनसे 4 लाइन लामा जानो थांगासिनो दङ। नाथाय बे 4 लाइन जानायनि साखाथि फाखाथि थानाय जाफोर न'खर दङ बिथांमोना हयतो सरकारि न'खर, सरकारि हायाव ग्रेजिं जितु लेन्ड बेयावहाय बिथांमोना दङ, बिस्रा पट्टा सट्टा गैया। बेनि बागै माने रावबो बुंनाय मानसि गैया। बिथाङा दरखायदों, मोजां मोनसे बिथाङा दरखायदों। माखासे फिसा फिसा जेंनाखौ सुस्रांनायनि बेलायाव बिथांनि नोजोराव गोलैदों। हयतो बिथाङा मावनो लादों बा मावगोन बेबायदिखौ नुनो मोनदों। दा बे समाव आरो थांबावनो नागिरदों आं बिथांनि खाथियावहाय। जिहेतु আপুনি टिकेट प्रत्याखी एজন हिसाबै আপুনি যেতিয়া टिकेट পাব, टिकेट পোৱাৰ পিছত যদি আপুনি হয়তো বিজেপিৰ এজন কেণ্ডিডেট হিচাপে হিচাপে আপুনি অৱতীৰ্ণ হ'বলৈ বিচাৰিছে, তেতিয়া নেকি আপুনি জিকি যাব, তেতিয়া আপুনি কি কৰিব? সেইটো মোৰ এটা বিশেষ সপোন আছে। আই হেভ এ ড্ৰিম। মোৰ সপোনত 1 নম্বৰতে পৰে এই অঞ্চলৰ নিবনুৱা সমস্যা সমাধান কৰা, তাৰপিছত অন্যান্য সমস্যা বুলি একফালেদি সমস্যা কৰা। কিন্তু মোৰ সপোনত এনেকুৱা আছে যে আজিকালি যিবিলাক চৰকাৰী আঁচনি আহে অস্থায়ীভাৱে সমাধান কৰা, সেনেকুৱা নহয়। মোৰ আছে এটা মাষ্টাৰ প্লেন কৰিব লাগিব 5 ইয়াৰ্ছৰ কাৰণে। যিহেতু এটা টাৰ্ম থাকে, বিধায়কবিলাকৰ 5 বছৰহে থাকে। মাষ্টাৰ প্লেন এটা কৰি 5 বছৰত এনেকৈ সমস্যাবিলাক সমাধান কৰিব লাগিব যিটো স্থায়ীভাৱে সমাধান হৈ যায় আৰু পুনৰ গা কৰি নুঠে। তাৰপিছত হয়তো লাহে লাহে অন্যান্য সমস্যাও সমাধান কৰিব লাগিব। খোৱাপানীৰ সমস্যাটো অতি সৰু, চৰকাৰে বিচাৰিলে একেবাৰে হৈ যাব। জনপ্ৰতিনিধি যদি দৃঢ় হয়, মনোবল সম্পন্ন হয় আৰু আমাৰ দৰে মানুহ যদি জনপ্ৰতিনিধি হ'ব পাৰোঁ, সমস্যা সমাধান 5 বছৰতে হয়। ধন্যবাদ। बिथांनिसिम आं रोजा रोजा साबायखर हरबाय बा साबायखर बावबाय दिनै बे निउज 24 चेनेलावहाय बिथाङा सम होनायनि थाखाय। শেষত আপোনালৈ মোৰ চেনেলত যি সন্মান সময় দিলে তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। ঢাপলি মিলিছে, সেইটো আপোনাৰ মনোবাঞ্ছাটো পূৰণ হওক, সেইটোৱে মোৰ কামনা কৰোঁ। ধন্যবাদ।